হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বিশেষ দিন, কাৰণ আজি 11 ফেব্ৰুৱাৰী, আজি মোৰ বাৰ্থডে। চ' সেইবাবে মই মন্দিৰত যাব ওলাইছোঁ। মেখেলা চাদৰ পিন্ধি ল'লোঁ আৰু এতিয়া মন্দিৰত যাম অলপ দেৰিকৈ। তাৰপিছত আপোনালোকে আশীৰ্বাদ কৰিব। হাই গাইজ, মই এতিয়া গাড়ীত উঠিলোঁ মন্দিৰত যাবৰ কাৰণে। এতিয়া আমি মন্দিৰত যাই আছোঁ। ফাইনেলি আমি বেলঘৰ পালোঁৱে। আমি গোৱালপাৰাই দিছিলোঁ। এই এখন বিল্লেশ্বৰ দেৱালয় গেট। আমি এতিয়া অহেদি সোমাই যাম। অহেদি জাগ্ৰাক যাব পাৰি, অহেদি চামতা যাব পাৰি, অহেদি বেলঘৰ যাব পাৰি। এখন গেট, আমি এতিয়া অহেদি যাম। যাৰ সেইকাৰণে আজি মানুহ তকৰি মন্দিৰটো পালোঁৱে। এতিয়া আমি এফালেদি যাম। এই বিল্লেশ্বৰ মন্দিৰ আহি পালোঁ। এলা দোকান, চাকিৰ দোকান। এইটো হ'ল শিৱ মন্দিৰ। তেনেকৈ পুখুৰীটোৰ মাজত শিৱটোক এনেকৈ থৈ দিছে। এইটো বিষ্ণু মন্দিৰটো, আৰু ইয়াতে ভিতৰত সেৱা কৰি আহোঁ। এইটো হ'ল লক্ষী মন্দিৰ। ইয়াতে বহুত কেইটা মন্দিৰ আছে, বহুত ধৰণৰ মন্দিৰ আছে। তো আৰু কেইটামান যাব আছে। এটা নতুনকৈ কালী মন্দিৰ বনাই আছে। এইটো মন্দিৰত সোমাব পৰা হোৱা নাই, ইথানতে নতুনকৈ বনাই আছে। নতুনকৈ বনা হৈছেয়ে কমপ্লিট হ'ব। এইটোত মানে মানুহগিলা আহি কিনে ইয়াতে জিৰাব পাৰে, ইয়াতে বহিব পাৰে। মেইন মন্দিৰ। এতিয়া মই ভিতৰত সোমাই যাওঁ। এতিয়া ইয়াতে কাচুখিনিক মই মুড়ি দিম বুলি ভাবিছোঁ, কিনি আনিলোঁ। মাছখিনি কি ধুনীয়া, তাতে মই মুড়ি খোৱালোঁ। ইমান ধুনীয়াকৈ আহিছে কাষক লাগি, ইমান ভাল লাগছে। এইটো হ'ল মেইন পুখুৰী বিল্লেশ্বৰ দেৱালয় মন্দিৰৰ। এডাল ইমান ডাঙৰ ত্ৰিশূল, ধুনীয়া লগা হৈছে। মন্দিৰ আৰু ইয়াতে পূজা হয়, দুৰ্গা পূজা যি হয়, ডাঙৰ পূজা হয় ইয়াতে। আপোনালোকেও আহিব দুৰ্গা পূজা চাবা বেলঘৰ মন্দিৰত। দিয়ে কিবা ভোগ চোগ খোৱাকৈ এইটো ঘৰ বনাইছে, বহিব পাৰে মানুহগিলাই। এইটো ভোগ ঘৰ, এইটো মেইন মন্দিৰ দুৰ্গা মন্দিৰ। আপোনালোকে আহিব কিন্তু পূজাত। এইটো মেইন মন্দিৰ। এইখিনি দেখালোৱে। এতিয়া সেৱাও কৰিলোঁ, ফটা চটা ল'লোঁ। এতিয়া ঘৰত যাম বুলি ভাবিছোঁ। আগে ভাবিলোঁ বিডি ৰিজৰ্টত সোমাই যাওঁ, কিবা খাওঁ অলপমান, খাই কিনে ভাবিছোঁ আৰু অলপমান ফুৰাও হ'ব বিডি ৰিজৰ্টত। সেইকাৰণে ভাবিলোঁ যাওঁ বিডি ৰিজৰ্টত। এতিয়া বিডি ৰিজৰ্ট পালোঁৱে, ৰ'ব যাই আছোঁ। আগতেও আহিছোঁ বহুতবাৰ, আজিও আহিলোঁ আৰু বাৰ্থডে বুলি মোৰ। ৰিজৰ্ট এতিয়া যাই আছোঁ বিডি ৰিজৰ্টত সোমাব কাৰণে। এইটো গণেশ বাবা। গাইজ, এতিয়া আমি খাব গৈছোঁ। কিবা খাওঁ চাওঁ ৰ'বচোন। খাওঁ
বিৰিয়ানী আহি পালি আমি খাব লাগে আৰু খোৱা লোৱা কৰিলোঁ ইয়াতে বিডি ৰিজৰ্টত এতিয়া আমি ঘৰত যাওঁ লাহে লাহে ঘৰতো অলপ কিবা কাম আছে সেইকাৰণে সোনকালে যাওঁ আৰু দিনটো নাথাকোঁতে মই এতিয়া গাড়ীত উঠা যাই আছোঁ এইটো ফুল ল'লোঁ দেখছি না ইয়াৰ পৰাই মই ফুলখিনি ছিঙি ল'লোঁ মজা লাগিছে ভাল লাগিল কাৰণে উঠি যাই আছোঁ ঘৰত গাইজ এতিয়া ঘৰ আহি পালোঁ ঘৰ আহি পাই আধা আধি সনা চনা খুলিলোৱে আৰু এতিয়া ঘৰ আহি পালোঁ গতিকে আজিলৈ বাই বাই নেক্সট ব্লগত আপোনালোকক লগ পাম আৰু আজি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব আৰু এটা লাইক কৰি দিব এটা শ্বেয়াৰো কৰি দিব আৰু আজি জন্মদিনটো এনেকৈ গ'ল আৰু ভাল লাগিল আজি মন্দিৰত যাই কিনে তো আজিলৈ বাই বাই